নমস্কাৰ। আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ প্ৰথমবাৰৰ বাবে আগবঢ়াব খুজিছোঁ মই 2016 বৰ্ষতে লিখা এটি গল্প। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। গল্পটিৰ শিৰোনাম অন্তিম চিঠিখন। ফুল কোঁৱৰে তাৰ অতি পুৰণি টেবুলখনৰ গাতে লাগি থকা চকীখন বাওঁ হাতখনেৰে লাহেকৈ টানি আনিলে। তাৰ পাছত দেহৰ সমস্ত বোজাটো চকীখনত দি বহিলে। ঘূণে ধৰা চকীখন তাৰ বৰ মৰমৰ। আজি 85 সংখ্যক জন্মদিনৰ এই অকলশৰীয়া মুহূৰ্তটো যেন বৰ হৃদয় বিদাৰক। সি তাৰ কপা 70 হাতখনেৰে কলমটো তুলি লৈ মূৰটোত দুটামান টোকৰ মাৰিলে আৰু ভাবিবলৈ ধৰিলে, এই 85টা বছৰে মই কি কৰিলোঁ, মোৰ নিজৰ বাবে কি কৰিলোঁ। তৎমুহূৰ্ততে যেন 100 এইবোৰী প্ৰশ্নই তাক ঘেৰি ধৰিলে। হওঁতে সি এটা ভাল মানুহেই, পিছে কিয় জানো আজিকালি যেন তাৰ প্ৰতি কাৰো সময় নোহোৱা হৈ পৰিছে। তাৰ নিজকেই নিজৰ ওচৰত এটা অপদাৰ্থ যেন লগা হৈছে। তাৰ পত্নী ৰহিমলাইও জীৱনৰ আধা বাটতে তাক এৰি গুচি গ'ল। যোৱা 30টা বছৰে সি যেনিবা চাকৰিটো লৈ আৰু পুতেক ভূষণক লৈয়ে ব্যস্ত আছিল। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত সি প্ৰায় অকলশৰীয়া হৈ পৰিল। পুতেক ভূষণৰো বাহিৰতেই চাকৰি। ঘৰলৈ আহিবলৈও তেনেকৈ সময় নাপায়। যি দুদিনমানৰ বাবে আহে তাকো দেউতাকৰ বাবে যেন সময় নাপায়। পুতেক ভূষণৰ প্ৰতিও ফুল কোঁৱৰৰ কিমান যে সপোন আছিল। পিছে সপোনবোৰ দিঠকত পৰিণত হৈও যেন সি একো নাপালে। সেয়ে ফুল কোঁৱৰ ভিতৰি মানুহটো শেষ হৈ গৈছে। সি ডায়েৰীখন লাহেকৈ উলিয়াই ল'লে আৰু তাত লিখিলে, মৰমৰ ৰহিমলা, মোৰ অন্তৰৰ মৰমবোৰ ল'বা। মই কেনে আছোঁ তোমাৰ চাগে জানিবলৈ বৰ মন গৈছে নহয়। মোৰ বৰ ভাল। চোৱা, তুমি আধা বাটতে এৰি থৈ যোৱাৰ পাছতো আজি মোৰ 85 সংখ্যক জন্মদিন পালন কৰিবলৈ লৈছোঁ। তোমাৰ আৰু মোৰ কণমান মোপা ভূষণ আৰু বোৱাৰী আজি মোৰ কাষত নাই, কিন্তু এয়া চোৱা, তোমালোক তিনিওৰে ফটো কেইখন আগত লৈ লৈছোঁ। আগতে তুমি বনোৱা কেক নাই, মিঠাই এইবোৰ নাই, কিন্তু ধূপ আৰু চাকি গছে জ্বলাব পাৰিছোঁ। কেক বনাবলৈ যে তুমি নাই। অৱশ্যে এতিয়া মোৰ এইবোৰৰহে বেছি প্ৰয়োজন হ'ব, নহয়নে? বেছিদিন এনেও হাতত নাই। ভাবিছিলোঁ তুমি যোৱাৰ পাছত কণমানৰ লগতে দিনবোৰ কটাম, কিন্তু সি বিদেশলৈ গুচি গ'ল। মোক লগ নোলোৱা নহয়। কিন্তু এইনো বয়সত মই তোমাৰ স্মৃতিবোৰ এৰি কেনেকৈ যাওঁ ইমান আঁতৰলৈ। নাযাওঁ বুলিয়ে সিদ্ধান্ত ল'লোঁ। বেয়া কৰিলোঁ নেকি মই? বেয়া নাই কৰা নিশ্চয়। তোমাৰ মনত আছেনে আমি দুয়ো যে এদিন আবেলি ৰ'বা প্ৰথম বিয়াত সোমাই ফাৰ্ণিচাৰৰ দোকানত তোমাৰ পঢ়াৰ সুবিধাৰ বাবে টেবুল চকীযোৰ কিনি আনিছিলোঁ। সেইযোৰতে বহি মই আজিকালি লেখা মেলা কৰিবলৈ লৈছোঁ জানা। আমাৰ মনটোৰ যিদৰে
ঘৰৰ প্ৰত্যেকটো বস্তুৰে একেই অৱস্থা হৈ পৰিছে। আৰু চোৱা, মোৰ হাতৰ ছালবোৰ ফটুৰা ফটুৰ হৈ পৰিছে, চুলিবোৰ পকি বগা হৈ গ'ল, দাঁতবোৰো সৰি প্ৰায় শেষ হ'ল। ৰাতিপুৱা ফিকা চাহ টুপিৰে গোটেই দিন কটাওঁ। দিনটো অলপ কিবা খায়েই থাকোঁ, ভাত প্ৰায় নাখাওঁৱেই। তুমি ৰন্ধা ব্যঞ্জনবোৰলৈ বৰকৈ মনত পৰে জানা। আজি মোৰ জন্মদিনত মই ভাত ৰান্ধিম আৰু উদৰ পূৰাই ভাত খাম। তুমি চিন্তা নকৰিবা, টেবলেটবোৰো নিয়মমতে খাম। আজিৰ পৰা মুঠতে সকলো নিয়মমতে কৰি যাম। মনটোক মই আৰু ভাঙি যাবলৈ, দুৰ্বল হ'বলৈ নিদিওঁ। তুমি হয়তো শুনি দুখ পাবা। তোমাক নকওঁ বুলি ভাবিছিলোঁ, পিছে তোমাক নোকোৱাকৈ মইতো একো কামেই নকৰোঁ। যোৱাকালি কণমানলৈ ফোন কৰিছিলোঁ। তাক মই ফোনতে ক'লোঁ, কণমান, মোৰ আৰু বেছি দিন নাই, গতিকে তই এই মাহতে যেনে তেনে আৰু ঘৰখন চম্ভালি লহি। তাৰ পাছত আকৌ যাবিগৈ। মাটি বাৰী সকলো তোৰেই হ'ব, গতিকে তই চম্ভালি নল'লে কেনেকৈ হ'ব? মা দেউতাৰৰ চিন হিচাপে এইখিনি সম্পত্তি সংৰক্ষণৰ দায়িত্ব আৰু স্বত্বাধিকাৰ তই কণমান। তাৰ উত্তৰ কি আছিল জানা ৰহিমলা? শুনা, তাৰ উত্তৰ আছিল, দেউতা, মোক এইবোৰ একো নালাগে আৰু মই ঘৰলৈ ঘূৰি নাযাওঁ। ইয়াৰেই মই স্থায়ী বাসিন্দা হ'লোঁ। মোৰ আৰু উপায় নাই। তুমি কণমানৰ উত্তৰ শুনি দুখ নাপাবা। সি যে এতিয়া বহুত ডাঙৰ মানুহ হ'ল। সেয়েহে আহিব নোৱাৰে, বুজিছা? মই আমাৰ মংগলৰ বাবেই এটা সিদ্ধান্ত লৈছোঁ। যিহেতুকে কণমানক মাটি সম্পত্তি একো নালাগে, আনকি এই দেশৰ নাগৰিকত্বও। গতিকে মোৰ সিদ্ধান্তটো তুমি নিশ্চয় আদৰি ল'বা। মই আমাৰ এই সা-সম্পত্তি এখন অনাথ আশ্ৰমক দান কৰিব খুজিছোঁ। চিঠিখন লিখি লিখি ফুলকোঁৱৰৰ দুগালে দুধাৰি চকুলো বৈ আহিল। সি চকুলো দুধাৰি মচি মচি লিখিলে, তুমি কৈছিলা নহয়, মতা মানুহে কান্দিলে বেয়া দেখায় বুলি। চোৱা, মই হাঁহিছোঁ। কালিলৈ মই পুৱাতেই এই কামখিনি ফলৱতী কৰাৰ বাবে মানুহ গোটাইছোঁ। আশা ৰাখিছোঁ তুমিও আহিবা বুলি। মোক সাহস দিয়া ৰহিমলা। তোমাৰ সম্পূৰ্ণ সন্মতি পাইছোঁ বুলি ভাবিছোঁ ৰহিমলা। পুনৰ মোৰ স্নেহ ভৰা অন্তৰখন তোমাৰ ওচৰত সঁপিলোঁ। আজিলৈ আহোঁ তেনেহ'লে। ইতি তোমাৰ চিৰ যুগমীয়া লুগৰি মই ফুল। যিহেতু ভিডিঅ'টো যথেষ্ট দীঘল হৈ পৰিছে, গতিকে গল্পটিৰ পিছৰ অংশ আপোনালোকলৈ লৈ আহিম নেক্সট ভিডিঅ'ত। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো শুনি ভাল লাগিলে। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।